বন্ধু হ'ল সেইজনহে যিয়ে নেকি ভিৰৰ মাজতো হেৰাই যাবলৈ নিদিয়ে, আৰু লক্ষ্য সেইটোৱে যিয়ে নেকি ৰাতি শুবলৈ নিদিয়ে। প্ৰশংসাৰ আকাংক্ষাটো অসফল মানুহৰ স্বভাৱ, সক্ষম মানুহৰটো শত্ৰু পতিয়ন গৈছে। ঘৃণা কৰা হৈছে সেই মূৰ্খসকলৰ কাম যিয়ে নেকি সদায় দিন জীয়াই থাকিব বুলি ভাবে। মই জীৱনটোক সুধিলোঁ, তুমি ইমান কঠিন কিয়? জীৱনটোৱে হাঁহি এটা মাৰি উত্তৰ দিলে, কাৰণ এই পৃথিৱীখনে সহজ বস্তুবোৰক মূল্যায়ন নকৰে। ব্লেডৰ ধাৰ চোকা হ'লেও তাৰ সহায়ত গছ কাটিব নোৱাৰে। ঠিক তেনেদৰে কুঠাৰখন মজবুত হ'লেও ই চুলি কাটিব নোৱাৰে। জীৱনত প্ৰত্যেকৰে নিজস্ব গুৰুত্ব আছে, নিজস্ব সামৰ্থ্য আছে আৰু নিজস্ব শ্ৰেষ্ঠতা আছে। মিছাতে তুলনা কৰা খেলখনত বিভ্ৰান্তিত নপৰিব। কঠোৰ পৰিশ্ৰমৰ অবিহনে এই পৃথিৱীখনত একোৱেই সম্ভৱ নহয়, আনকি নিজৰ ছাঁ ৰ'দত অহাৰ পাছতহে আহে। এদিন ভগৱানক সুধিলোঁ, মোৰ ভিতৰত এইবোৰ কেনেধৰণৰ কোলাহল আছে? ভগৱানে মোৰ ওপৰত হাঁহিলে আৰু ক'লে, বিচাৰিছা তুমি কিবা এটা, কিন্তু ৰাস্তা তোমাৰ অন্য এটা। চম্ভালিব লাগিছিল আত্মাক তুমি, কিন্তু মুখমণ্ডল সজোৱাত জোৰ তোমাৰ। যদি পাৰা কাৰোবাৰ সমস্যাৰ সমাধান হ'বলৈ শিকা, কাৰণ নহয়। সময়ে কেতিয়াও মানুহে বনোৱা মাৰ্গৰে নচলে, মানুহবোৰহে সময়েৰে বনোৱা মাৰ্গত চলিব লাগিব। যিসকল ব্যক্তিয়ে এই কথাটো বুজি পায়, সেইসকল ব্যক্তিয়ে কেতিয়াও সুখ দুখ আশা নিৰাশাত বিচলিত নহয়। ওচৰত থকাজন যদি আৱেগত আহি পশুৰূপ লয়, তেতিয়া আপুনি বিবেকত থাকি প্ৰতীক্ষা কৰক তেওঁ দ্বিতীয়বাৰ পুনৰ মানুহ হোৱালৈ। যদি মানুহবোৰে শিক্ষা লোৱাৰ আগত সংস্কাৰ, বেপাৰ কৰাৰ আগত ব্যৱহাৰ, ভগৱানতকৈ আগত যদি মাক দেউতাকক চিনি পায়, তেতিয়া তেওঁৰ জীৱনত কেতিয়াও কোনো ধৰণৰ অসুবিধা নাহে। ফল মূল লাগিলে গছবোৰ ঢলি পৰে, বৰষুণ দিলে ডাৱৰবোৰ ঢলি পৰে। ঠিক তেনেকৈ সম্পত্তি আগমনৰ লগে লগে এজন ভদ্ৰলোক নম্ৰ হৈ পৰে। নিস্বাৰ্থৰ তেনেকুৱা স্বভাৱ। মনটোক এনেদৰে ৰাখক যাতে কোনেও বেয়া নাপায়। হৃদয়খনক এনেদৰে ৰাখক যাতে কাকো আঘাত নিদিয়ে। আৰু সম্পৰ্ক এনেকুৱা ৰাখক যাতে কেতিয়াও শেষ নহয়। জীৱনত প্ৰত্যেকে কাৰোবাক নহয় কাৰোবাক বিশ্বাস কৰিয়েই জীয়াই থাকে। সদায় এইটো চেষ্টা কৰক, আপোনাক বিশ্বাস কৰা সকলৰ আস্থা কেতিয়াও ভংগ নকৰিব। যদি আপোনাৰ আচৰণ ভাল, তেন্তে আপোনাৰ মনটোৱেই আপোনাৰ মন্দিৰ। যদি খাদ্য ভাল হয়, তেন্তে আপোনাৰ শৰীৰটোৱেই মন্দিৰ। যদি চিন্তাবোৰ ভাল হয়, তেন্তে মগজু মন্দিৰ, আৰু এই তিনিটা ভাল হ'লে জীৱনটোৱেই মন্দিৰ। হে ভগৱানক আপুনি ভোকত থকাৰ কাৰণে দুখ নিদিব, কাৰণ তেওঁ গৰ্ভত থকা সন্তানৰো যত্ন লয়। মূৰটো অলপ তল কৰি চাওক, অহংকাৰ মৰি যাব। চকু দুটা অলপ তিয়াই চাওক, শিলৰ হৃদয় গলি যাব। ইচ্ছাবোৰ অলপ কমাই দিয়ক, সুখৰ জগতখন দেখিব। সকলোৰে ধ্যান ৰাখক, লগতে নিজৰো। সদায় হাঁহি থাকক, কেতিয়াবা নিজৰ কাৰণে আৰু কেতিয়াবা আপোনজনৰ কাৰণে। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। চাই কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।